হেল্ল' বন্ধুসকল, আজি আহিলোঁ আমাৰ ওচৰতে থকা তিতাবৰ চৰাইপানী চুইচ গেটখন চাবলৈ বুলি। আহকচোন চাওঁ। এইখনেই হৈছে চুইচ গেটখন। এইফালে ওপৰলৈ টানি উঠাই দিয়া হয়। চাওকচোন পৰিৱেশটো কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাবচোন। একদম শান্তি পৰিৱেশ। এই গেটখন নিৰ্মাণ কৰা হৈছিল 1966 চনতেই। এয়া হৈছে চুইচ গেটখনৰ ওপৰৰ ভাগটো। ইয়াত মানে চুইচ গেটখন উঠোৱা হয়। ইয়াত এইটো পকাই দিয়া হয়। পকাই দিলে ওপৰলৈ চুইচ গেটখন উঠি আহে আৰু এইফালে নমাবলৈ হয়, এইটো ঢিলা কৰি দিয়ে, তললৈ নামি যায়। চাওকচোন পৰিৱেশটো কি ধুনীয়া লাগিছে, একদম শান্তি পৰিৱেশ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন বাৰু। ইফালে চাওকচোন বেক চাইডটো গেটখনৰ। এই ঢালাই টুকুৰাবোৰ দিয়াৰ কাৰণটো হৈছে পানীৰ জোৰটো কমাবৰ বাবে এই টুকুৰাবোৰ দিয়া হৈছে।